নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত নতুন ভিডিঅ' এটা লৈ আহিছোঁ। প্ৰিন্সেছ কাট ব্লাউজ চেণ্টিমিটাৰত কেনেকৈ কাটে তাকে দেখাম। কাগজখন মই 4 ভাঁজ কৰি লৈছোঁ। মেজাৰমেণ্টটো স্ক্ৰীনত যেনেকৈ দিয়া আছে ময়ো তেনেকৈয়ে লৈ লৈছোঁ। কাগজখন মই 4 ভাঁজ কৰি ফ্ৰণ্ট পাৰ্ট বেক পাৰ্ট মই একেলগ কৰি কাটিছোঁ। লগতে মই হাতখনো কাটি দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক।
মই ব্লাউজটোৰ ফ্ৰণ্ট পাৰ্ট, বেক পাৰ্ট, হাত গোটেইখিনিয়ে কাগজত কাটি দেখুৱালোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰি দিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব।